গাইছ মই এটা নতুন ভিডিঅ'ৰ স্বাগতম জনাইছোঁ আৰু মই যাই আছোঁ এতিয়া নলবাৰী এয়া বিৰুবাৰীৰ পৰা মেজিকত উঠি যাই আছোঁ আপোনাৰ দখৰা। তো গাইছ এতিয়া আমি জালুকবাৰী গ'লোঁ গাড়ী উঠি আৰু এইফালে আছে আপোনাৰ যাই আছোঁ ব্ৰিজৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত আৰু আপোনাৰ যিটো লম্বা হ'ব চাই যাব। তো ইয়াৰ পিছত 2 ঘণ্টা ৰাস্তা পাৰ কৰি হবলৰ পৰা আহি পালোঁ। হবলৰ পৰা মেইন চক হয় এইটো চাৰিওফালে আৰু চিষ্টাৰ ৰখি আছোঁ চিষ্টাৰ ল'ব আহিছে। তো গাইছ চিষ্টাৰ আহি পালে আৰু চিষ্টাৰ লগত মই যাই আছোঁ ঘৰত টিভিলৈ। তো গাইছ বহুত টাইমৰ মূৰত বহুত অপেক্ষা কৰিলোঁ দাদাসকলক টিভি লগাবলৈ আহিছে তেওঁলোকে আৰু এইবিলাক মেজাৰমেণ্ট লৈ আছে ৱালৰ ৱালৰ ফিটিং কৰিব। তো গাইছ বহুত ৰখিলোঁ এওঁলোকক আৰু এইফালে দেখাইছোঁ আপোনালোকক পূৰ্ণিমাৰ যি জোনাক বহুত দেখিবলৈ ধুনীয়া। তাৰে মাজত তিৰিবৰাই থকা তৰাবোৰ ৰাস মহোৎসৱ আজিৰ পৰা আৰম্ভ জোনাক। এখন শিলগুটাবাৰী ৰাসৰ মেইন গেট গাইছ আমি এতিয়া ভিতৰত সোমাই আছোঁ। মোৰ লগত আছে মিষ্টাৰ প্ৰণৱ ডেকা। আমি আপোনালোকক ভিতৰ অংশ দেখুৱাম। এইবিলাক গাড়ী পাৰ্কিংবিলাক ৰাখিছে খুবেই মানে ৰেচপকত ব্যস্ত এইবিলাক গাইছ চাই যাব আপোনালোকে। এক ধুনীয়া সুন্দৰ পৰিৱেশ ৰাসত এই বালাগোপাল মন্দিৰত আহিছোঁ আমি। আপোনালোকে আহক আমাৰ ঘৰৰ ওচৰতে নলবাৰীত এখন ভিতৰত ধৰা হয় নলবাৰীত এদিন আপোনালোকক দেখাবলৈ লৈ যাম বাৰু। গাড়ীখন পাৰ্ক কৰিম ইয়াতে চাইডত। গাইছ গাড়ী পাৰ্কিং আমি ৰাস্তাতে কৰিব লাগিব আজি পাৰ্কিং বৰ্তমানলৈকে দিয়া নাই যিহেতু আজি আৰম্ভণি ৰাসত। দেখাম এতিয়া মূৰ্তিবিলাক তো চাই যাব গাইছ শিলগুটাবাৰীৰ আমাৰ ৰাসৰ আজি প্ৰথম দিনা। তো মানুহ ইমান নাই চকুতে আৰম্ভ হৈছে আহিব পিছত আহিব আপোনাক দেখাম নলবাৰীত দেখাম এদিন ধুনীয়াকৈ আজি এইটো ভিডিঅ'। চ' এইফালে দেখিবলৈ গৈছে গাইছ গোপাল মন্দিৰ শ্ৰী গোপাল মন্দিৰ প্ৰাংগণত যিটো পুখুৰী আছে তাতে কৃষ্ণৰ যিটো লীলা তেওঁক বচাবলৈ চেষ্টা কৰিছিল সেইটো লীলা অৱতৰণ কৰিছে বহুত ধুনীয়াকৈ লগত জুম কৰি অলপ দেখাই দিছোঁ। হয়তো ৰাতিৰ ওপৰত দেখিবলৈ নাপায়। আমাৰ চেল্ফি উঠিবলৈ শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধা লীলা সেইবিলাক মানুহৰ মাজত আৰু এইবিলাক মানুহৰ দেখিবলৈ পাইছে মানুহৰ সমাগম তেওঁ ভক্তগণে মন কৰিব গৈছে। চেল্ফি পইণ্ট কেনেকুৱা আছে আপোনালোকে জনাব কমেণ্ট কৰি জনাব। ৬৮তম শিলগুটাবাৰী ৰাস মহোৎসৱ 2023 আজি যিটো ৰাস আৰম্ভ হৈছে আজি ৬৮ বাৰৰ কাৰণে। এইফালে চাহ দোকানত আছে আমাৰ মানৱ দা আজি ৰাসৰ আৰম্ভণি কি কবি তই? বিউটিফুল হ'ব মানে নাটক কিমান দিন হ'ব? 2 দিন নাটক হ'ব। চৌকেজ এইফালে আপোনাক দেখাবলৈ লৈছোঁ পাহাৰত লাইটিং বহুত ধুনীয়াকৈ লাইটিং হৈছে পাহাৰত। এইটো সদায়বাৰ মূৰ্তি আৰু তলত কৃষ্ণৰ মূৰ্তি যি মানে ধৰক সদায়টো পাহাৰৰ ওপৰত জগ কৰে পবিত্ৰ গংগা আনন্দ বুলি ইয়াত এইটো বিশ্লেষণ কৰিছে। বহুত ধুনীয়াকৈ সজাইছে গাইছ দেখিবলৈ পাইছে। আৰু চাৰিওফালে ধৰক কৃষ্ণৰ যিটো লীলা চাৰিওফালে ধৰক কৃষ্ণৰ মূৰ্তি তেনেকুৱা লীলা হয় এইবিলাক বনাই আছে মূৰ্তিবিলাক দেখিবলৈ পাইছে। আৰু যিহেতু চববিলাক মূৰ্তি এনেকুৱা ক'ব নোৱাৰিম কি মূৰ্তি কি হয় আৰু আপোনাক অলপ দেখা দিছোঁ। আৰু এইফালে চাৰিওফালে মূৰ্তি হয় মূৰ্তিবিলাক আগতে বেলেগত আছিল তো এইফালে একেলগত কৰি দিছে বহুত ভাল লাগিছে। তো গাইছ আপোনালোকে আহিব শিলগুটাবাৰী গোপাল মন্দিৰ প্ৰাংগণ গাঁৱৰ পৰা 4 কিলোমিটাৰ বাট। চ' আপোনালোকে আহিব গাইছ চাব বহুত ধুনীয়াকৈ বনাইছে। এনে ভক্তৰ বহুত সমাগম দেখিবলৈ পোৱা যায় তথাপিও ৰাসত আৰু বহুত মানুহ হয়। চ' এইফালে আছে আপোনাৰ মেইন মন্দিৰ হয় মন্দিৰৰ যিটো ওপৰ ভাগ বহুত ধুনীয়াকৈ আছে লাইট। এই ভিডিঅ'টো মই যিটো আৰম্ভণি হয় ৰাসৰ সেইদিনাই বনাইছোঁ আপলোড যদি দুদিন দেৰি হয় তো গাইছ আপোনালোকে সেইদিন ধৰি চাব। আৰু এইফালে বনাইছে আপোনাৰ হনুমানৰ মূৰ্তি বহুত ভক্ত শুনিছে তলত দেখি দিছে হনুমানৰ মূৰ্তি। মানে আমি সৰুৰ পৰা ৰাস চাই আছোঁ ধৰ এনেকুৱা মানে এইবাৰ কি ডিফাৰেঞ্চ মানে কেনেকুৱা মানে সলনি পাইছা মানে অনবাৰতকৈ বেলেগ কি সলনি পাইছা? কেনেকুৱা ধৰণৰ সলনি অলপ আমাৰ ৰাইজক জনাই দিবি। মূৰ্তিবিলাকৰ কথাই কওঁ আগতে ৰাইজ এনেকুৱা ধৰণৰ আহিব বিলাক আছিল আজি মোটামুটি 3-4 বছৰ হ'ল এইফালে মূৰ্তি নাই। তো এইফালে আছে ৰেষ্টুৰেণ্ট ডেকা ৰেষ্টুৰেণ্ট ফাষ্টফুড থিয়েটাৰ আপোনালোকে আহিব থিয়েটাৰ ৰাইজ
পৰে মানে শিলগুটাবাৰী গোপাল মন্দিৰ সমিতি আৰু 28 তাৰিখৰ পৰা থিয়েটাৰ কালি ভিডিঅ'টো আপলোড কৰিলে আপোনাৰ পৰহিনা হ'ব কালি হ'ব উদযাপন সমিতি 28 তাৰিখৰ পৰা মন্দিৰৰ থিয়েটাৰ আছে জ্যেষ্ঠ আজীৱন সদস্য মাননীয় শ্ৰী তাৰানাথ আৰু এখন ওচৰৰে ৰাসখন লৈ আহিলোঁ আপোনাৰ দেখিবলৈ সৰ্বনে ৰাস মহোৎসৱ হাতৰবাৰী গোপাল মন্দিৰ বৰধনাৰ এখন মেইন গেট ভিতৰে দৃশ্যাংশ আপোনাৰ দেখা অলপ বহুত ধুনীয়া পৰিৱেশ মানুহ আছে ইয়াতে ইমান নাই যিহেতু আজি আৰম্ভণি গাইছে আগত আপোনালোক দেখাবলৈ লৈ যাম জুবলি আছে জুবলি ফাংচন দেখাবলৈ লৈ যাম শ্বৰ্ট মাত অলপ যাব আহক